কুঠিয়াতলী কঠালগুৰিত ঘৰ 14/10/2023 তাৰিখ শনিবাৰে ৰাতি 2টামান বজাত এজনী গৰু আৰু লগত এটা পোৱালি চুৰ হৈছিলে। তাৰপিছত মই কিছুমান অনুসন্ধান কৰিলোঁ, ক'তো খবৰ নাপালোঁ। শেষত বুকলুং গাঁৱৰ ল'ৰা এজনক খবৰ কৰিলোঁ যে মোৰ গৰুজনী যদি হেৰাইছে তই অকণ খবৰ খাতি কৰিবি, বজাৰতো গৈ থাক, গতিকে যদি গৰুজনী পাওঁ মোক জনাবি, মই যাম বজাৰলৈ। শনিবাৰ দিনাখন বজাৰ হৈছিল, ভোজাই বজাৰ। আহোঁতে সেই ল'ৰাজনে মোক খবৰ দিলে যে আপোনাৰ গৰুজনী পাইছোঁ, গতিকে আপুনি ইমিডিয়েট আহক। মই গাঁৱৰ 2-4জন মানুহ লৈ পেলাই সেই বজাৰতে গৈ পেলাই চোৰসহ গৰু মানুহ পাইছোঁ। পাছত মহলদাৰ লগত যোগাযোগ কৰিলোঁ। মহলদাৰে ক'লে আমি এতিয়া বিচাৰ কৰি দিম, কিন্তু আমাক অকণ সময় লাগিব। সেই অনুপাতে আমি তেনেকৈ থাকিলোঁ। যেতিয়া সময় হৈছে আমাক ফোন কৰি মাতিছে, আহিছোঁ। অহাৰ পিছত খবৰ পাইছোঁ মহলদাৰ টকা খাই পেলাই, ক'ব পাৰি আৰু টকা খাই পেলাই চুৰ পলুৱাই দিলে আৰু মোক গৰুজনী চঞ্জাই দিলে। সিহঁতৰ লগত কিছু আমি তৰ্ক বিতৰ্ক তেনেকৈ কৰিব নোৱাৰিলোঁ, সিহঁতৰ মানুহ বেছি, আমাৰ মানুহ কম। গতিকে গৰুজনী লৈ পেলাই আহিলোঁ। অহাৰ পিছত আকৌ আজিৰ তাৰিখত আমাৰ কুঠিয়াতলী বুধবাৰ বজাৰতে সেই চুৰ গাড়ী আমি ইয়াতে লগ পালোঁ। আকৌ তেনেকৈ আমাক খবৰ দি পেলাই মাতি আনিলে, আহিলোঁ। আহি আমাৰ কুঠিয়াতলী থানাত কেছ দিছোঁ। দিয়াৰ পিছত তেওঁলোকে কি ডিচিশ্যন ল'ব এতিয়ালৈকে আমাক খবৰ দিয়া নাই, কিন্তু আমি তেনে পৰ্যায়ে এতিয়ালৈকে ইয়াতে আছোঁ। ঠিক আছে। আৰম্ভণি পাব পৰা নাই।